তীৰ্থনগৰী হাজোৰ জাপিয়া হিৰালবুৰীত বানবিধ্বস্ত ৫০০ পৰিয়ালৰ মাজত ডক্টৰ জাকিৰ হুছেইনৰ নেতৃত্বত আজি NEF গ্ৰুপ অফ কলেজৰ বান সাহায্য বিতৰণ। আজি গুৱাহাটী সাতখুচি লখৰাস্থিত NEF গ্ৰুপ অফ কলেজৰ এটি দল উপস্থিত হয় হাজো জাপিয়া হিৰালবুৰীৰ বানপীড়িত ৰাইজৰ মাজত। প্ৰায় ৫০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে। লগতে NEF গ্ৰুপ কলেজৰ এই মহানুভৱতাক হিৰালবুৰীৰ ৰাইজে প্ৰশংসা কৰে। উক্ত খাদ্য সামগ্ৰী বিতৰণৰ সময়ত উপস্থিত থাকে ডক্টৰ জাকিৰ হুছেইন, ডাইৰেক্টৰ NEF গ্ৰুপ অফ কলেজেছ, মিছ ফাৰহানা আহমেদ, এছিষ্টেণ্ট ডিৰেক্টৰ NEF গ্ৰুপ অফ কলেজেছ। লগতে উপস্থিত থাকে NEF গ্ৰুপ কলেজৰ আন আন শিক্ষক ক্ৰমে গোলাম উমৰ আহমেদ, ভাস্কৰ ডেকা, ফাৰহানাজ, কল্পজ্যোতি নাথ, সেমিন আখতাৰ হুছেইন, ৰাহুল পাটোৱাৰী, অৰূপ দাস, বিকাশ কলিতা, ডক্টৰ উদিত্যনাৰায়ণ বৰা, নয়নমণি দত্ত, উৱানদা শৰ্মালকী, নৱনীতা দত্ত, ঋতু শৰ্মা, পাঞ্চালী চৌধুৰী। আমি একচুৱেলি বান সাহায্যৰ কাৰণে আমি কলেজত ভাবিলোঁ যে আমি অকণমান কৰিব লাগে, বাকী চব যিমানখিনি দেখিছোঁ আমি কৰি আছে। চ' আমি গোটেইকেইখন কলেজে মিলি আমি এসপ্তাহমানৰ হৈছে, তাৰ ভিতৰত এইখিনি যোগাৰ কৰি আমি আমাৰ মানে এই গাঁৱৰ মানুহৰ সহায়ৰ কাৰণে আহিছোঁ। আপোনালোকে হাজো সমাজতে এইখন গাঁৱতে আছে না বেলেগ গাঁৱতো? নাই, এতিয়াতো এইখন গাঁৱতে আহিছোঁ। আৰু হাজো সমষ্টিৰ লগতে বিভিন্ন সমষ্টিত গৈছে নেকি এনেকুৱা প্ৰচেষ্টা? নাই, এইবাৰ যোৱা নাই। আশা কৰোঁ আমি চেষ্টা কৰিম। এইবাৰ যিখিনি আপোনাৰ ধৰক বৰষুণ হৈছে সেইটোত সকলোৱে অকল হাজো বুলিয়েই নহয়, আমাৰ গুৱাহাটীৰ মানুহখিনিও বহুতখিনি আপোনাৰ ভুগিব লগা হৈছে। আৰু এইবাৰ যিহেতু আপোনাৰ বৰষুণ বহুতখিনি দীঘলদিনীয়াকৈ দিছে, সেইকাৰণে আমাৰ বান হৈছে। আৰু আমি বানৰ কাৰণে আমি মানে আপুনি ধৰক আমি মেণ্টেলি আমি প্ৰিপেয়াৰ্ড হৈ থাকিব লাগিব আগন্তুক দিনকো যাতে এনেকুৱা বানপানী আহিলে। আৰু যিখিনি ধৰক চৰকাৰে আগবঢ়াব পাৰে তেওঁলোকে আগতীয়াকৈ যদি এটা প্ৰিপাৰেশ্যন কৰে, তেতিয়াহ'লে আমি নিশ্চয় ভাবিছোঁ যে ভৱিষ্যতত এনেকুৱা বানৰ পৰা আমি অলপ হ'লেও নিজকে ৰোধ কৰিব পাৰিম। আজি ক'ত আহিছে আপোনালোকে? আমি আজি হিৰালবুৰী বুলি জাপিয়া হাজো সমষ্টিলৈ আজি আপোনালোকে ৪০০ বা ৩০০ মানুহ দিবলৈ সক্ষম হৈছে। হয়, কেনেকুৱা মনৰ অনুভৱ? আমি বহুত আনন্দিত। আমি আশা কৰিছোঁ NEF গ্ৰুপ অফ কলেজৰ জৰিয়তে ভৱিষ্যততো আমি যাতে একেলগে হয়, আমি আৰু ভালকৈ যাতে বান সাহায্য আমি বিভিন্ন অসমৰ ঠাইত আমি যদি আগবঢ়াব পাৰোঁ, আমি বহুত আনন্দিত হ'ম। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, ডিজিটেল নিউজ আছাম।